বহুদিনৰ পিছত তোমাক আকৌ এবাৰ কাষত পোৱাৰ হেঁপাহ। কেনেকৈ বুজাওঁ সেই অনুভৱবোৰক? তোমাৰ আৰু মোৰ মাজৰ দূৰত্ববোৰ নোহোৱা হৈ পৰে। মই নিজকেই পাহৰি যাওঁ তোমাৰ মাজত। আন এক বুজাব নোৱাৰা অনুভূতি। তোমাৰো চাগে এনেই হয়। তোমাৰ উশাহত উশাহ থোৱা, বাৰে বাৰে মোৰ হাতত হাত ধৰি ৰাস্তা ইপাৰ সিপাৰ কৰা, তোমাৰ মাজতে আবদ্ধ কৰি ৰখা অনুভৱবোৰ সঁচাকৈয়ে অবিস্মৰণীয়। মন যায় তোমাৰ কাষতেই ৰৈ যাব। প্ৰতিটো ক্ষণ পোৱাৰ পিছতো মন নভৰে। এটা ছেকেণ্ডো অসহ্যকৰ হৈ পৰে। তোমাৰ অবিহনে দুচকুৱে তৃপ্তি নামানে। অনবৰতে চাই ৰ'লেও ভয় লাগে দুচকু জপাবলৈও। কিজানি তুমি নোহোৱা হৈ যোৱা। মন যায় তোমাৰ দুবাহুতে প্ৰতিটো ক্ষণ পাৰ কৰিব। মনটো অশান্ত হৈ পৰে তোমাৰ পৰা দূৰত্বত। নিশাৰ গভীৰতাত তোমাক অনুভৱ কৰিব খুজি বাৰে বাৰে নিৰাশাত ভুগো। তুমি হয়তো অনুভৱ কৰিব নোৱাৰিবা। তোমাৰ উপস্থিতিৰ এটা এটা ক্ষণত মই স্বৰ্গীয় সুখ অনুভৱ কৰোঁ। তোমাক কোৱাটো প্ৰয়োজন বোধ নকৰোঁ, কাৰণ মই বিচাৰোঁ মোৰ ভালপোৱা অনুভৱবোৰ তুমি তোমাৰ ভালপোৱাৰ অনুভৱেৰে বুজাটো। এদিন তুমি মোৰ দৰে ভাল পোৱা না।